নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোলৈ এটা নতুন সুখবৰ লৈ আহিছো APSSBত নতুনকৈ ৱৰ্ড মুকলি হৈছে যাৰ বাবে আপোনালোকে 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব সো ভাৰতৰ সকলো ল'ৰা ছোৱালীয়ে এই APSS পদ কিটাত অনলাইন এপ্লাই কৰিব পাৰিব সো ইয়াৰ বাবে কিমান কি ডিটেইলছ আহিছে সকলোবিলাক আজি এই ভিডিঅ'টোত জনাম সো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ So post আহিছে অৰুণাচল প্ৰদেশ ষ্টাফ সিলেকশন বৰ্ডৰ পৰা আৰু এড্ৰেছ নম্বৰটো হ'ল 10/2021 So আৰু ইয়াৰ এপ্লিকেশনৰ ওপেনিং ডেটটো হ'ল মে 18 তাৰিখৰ পৰা কৰিব পাৰিব আৰু লাষ্ট ডেটটো হ'ল জুনৰ 17 তাৰিখলৈকে আৰু ইয়াৰ যেটো ৰিটেন এক্সাম হ'ব ইয়াৰ এক্সামটো হ'ব আগষ্টৰ 1 তাৰিখে সো ইয়াৰ বাবে আপোনালোকে ইয়াৰ ৱেবসাইট www.apssb.nic.in লৈ গৈ ইয়াৰ সকলো তথ্য জানিব পাৰিব সো ইয়াৰ প্ৰথম পোষ্টটো আমি চাওঁ প্ৰথম পোষ্টটো আছে লোৱাৰ ডিভিজন ক্লাৰ্ক আৰু ডাটা এন্ট্ৰি ফালৰ পৰা য'ত আপুনি হাই সেকেন্ডাৰী পাছ কৰিলে ইয়াত এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ উপৰিও আপোনালোকে 1 মিনিটত 35টা ৱৰ্ড আপোনালোকে কম্পিউটাৰ টাইপিং কৰিব পাৰিব লাগিব যাৰ উপৰিও আপোনালোকে ইয়াত 6 বছৰ কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব সো তাৰ পিছতে আছে ইয়াৰ পেমেট্ৰিক্স লেভেলটো হ'ল গ্ৰেড 4 আৰু ইয়াৰ বাবে আপোনালোকে 25500 পৰা 81100 টকালৈকে দৰমহা লাভ কৰিব আৰু ইয়াৰ বাবে বয়স ধৰিছে 18 বছৰৰ পৰা 32 বছৰলৈকে নেক্সট পোষ্ট আছে জুনিয়ৰ সেক্ৰেটাৰিয়েট এসিস্ট্যান্ট অৰ্থাৎ JSA ইয়াৰ বাবে আপোনালোকে হাই সেকেন্ডাৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব আৰু 1 মিনিটত আপোনালোকে 35টা শব্দ কম্পিউটাৰ টাইপিং কৰিব পাৰিব লাগিব আৰু পেমেট্ৰিক্স লেভেলটো হ'ল 25500 পৰা 81100 লৈকে আৰু ইয়াৰ বয়সটো আছে সেম 18 বছৰৰ পৰা 32 বছৰলৈকে নেক্সট পোষ্ট আছে এগ্ৰিকালচাৰ ফিল্ড এসিস্ট্যান্ট যাৰ বাবে আপোনালোকে হাই সেকেন্ডাৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব লাগিব কিন্তু আপোনালোকৰ হাই সেকেন্ডাৰীত সায়েন্স সিস্টেমটো থাকিব লাগিব আৰু ইয়াৰ পেমেট্ৰিক্সটো হ'ল 25500 পৰা 81100 লৈকে আৰু ইয়াৰ এজ লিমিট দিছে 18 বছৰৰ পৰা 32 বছৰলৈকে তাৰ পিছৰ পোষ্টটো আছে ল্যাবৰেটৰী এসিস্ট্যান্টৰ য'ত আপোনালোকে হাই সেকেন্ডাৰীত সায়েন্স ষ্ট্ৰীমত পাছ কৰিব পাৰিব লাগিব সো ইয়াৰ পৰা আপোনালোকে ল্যাবৰেটৰী এসিস্ট্যান্টত আপোনালোকৰ পাছ কৰাৰ সাৰ্টিফিকেট থাকিব লাগিব আৰু তাৰ উপৰিও ইয়াত 2 বছৰ প্ৰেক্টিকেল এক্সপেৰিয়েন্স থাকিব লাগিব সো ইয়াৰ পৰা ইয়াৰ পেমেট্ৰিক্সটো হ'ল 21700 পৰা 69200 লৈকে আৰু ইয়াৰ বয়সটো ধৰিছে 18 বছৰৰ পৰা 32 বছৰলৈকে নেক্সট পোষ্ট আছে ৰেকৰ্ড কিপাৰ ৰেকৰ্ড ক্লাৰ্ক আৰু কম্পিউটাৰ অপাৰেটৰ যাৰ বাবে আপোনালোকে হাই সেকেন্ডাৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ বাবে আপোনালোকৰ 1 বছৰ কম্পিউটাৰ ডিপ্লোমা কোৰ্স থাকিব লাগিব ইয়াৰ পৰা ইয়াৰ পেমেট্ৰিক্স লেভেলটো হ'ল 25500 পৰা 81100 লৈকে আৰু ইয়াৰ বয়সটো ধৰি দিছে 18 বছৰৰ পৰা 32 বছৰলৈকে ইয়াৰ পিছত ইয়াৰ এক্সামিনেশন ফিজ বিলাক সো APSC ক্যান্ডিডেট বিলাকে 150 টকা দিব লাগিব আৰু জেনাৰেল ক্যান্ডিডেটস বিলাকে 200 টকা দিব লাগিব আৰু এই সকলো বিলাক পেমেন্ট আপোনালোকে অনলাইন মেথডৰ জৰিয়তে কৰিব লাগিব সো তাৰ পিছত আছে ইয়াৰ এলিজিবিলিটি খিনি সো আপোনালোকে ইয়াৰ বাবে ইণ্ডিয়া কেটেজেন হ'ব লাগিব আৰু সকলো বিলাক আপোনালোকৰ ইয়াত যেদৰে উল্লেখ কৰিছে তাৰ মতে কোৱালিফাইড কৰিব পাৰিব লাগিব সো স্কিম এক্সামিনেশন স্কিমখিনি আছে প্ৰথম স্টেজ 1 হ'ব য'ত থাকিব আপোনালোকৰ পোষ্ট এগ্ৰিকালচাৰ ফিল্ড এসিস্ট্যান্ট আৰু ল্যাবৰেটৰী এসিস্ট্যান্ট সো তাৰ পিছত থাকিব স্টেজ 1 আৰু স্টেজ 2 থাকিব লোৱাৰ ডিভিজন ক্লাৰ্ক আৰু ডাটা অপাৰেটৰ আৰু তাত থাকিব JSA আৰু তাৰ উপৰিও ৰেকৰ্ড কিপাৰ ৰেকৰ্ড ক্লাৰ্ক আৰু কম্পিউটাৰ অপাৰেটৰ থাকিব সো ইয়াৰ বাবে সিলেবাসখন আমি চাই লওঁ প্ৰথম স্টেজ 1ত আহিব 100 মাৰ্কৰ জেনাৰেল ইংলিছ য'ত থাকিব 50টা কোৱেশ্যন আৰু প্ৰতিটো কোৱেশ্যনৰে 2 নম্বৰকৈ থাকিব তাৰ পিছত থাকিব এলিমেন্টাৰী মেথছ য'ত থাকিব 100 মাৰ্কছ তাতো 50টা কোৱেশ্যন আৰু 2 নম্বৰকৈ এটা কোৱেশ্যনত থাকিব সো তাৰ উপৰি আপোনালোকৰ জেনাৰেল নলেজ আহিব য'ত থাকিব 100টা কোৱেশ্যন 100 মাৰ্ক আৰু 50টা কোৱেশ্যন থাকিব যাৰ প্ৰতিটো কোৱেশ্যনৰে 2 নম্বৰকৈ থাকিব সো স্টেজ 2 থাকিব আপোনালোকৰ স্কিল টেষ্ট অৰ্থাৎ আপোনালোকে কম্পিউটাৰত প্ৰতি মিনিটত 35টা শব্দকৈ টাইপিং কৰিব পাৰিব লাগিব আৰু 1 ঘণ্টাত আপোনালোকে 10500টা শব্দ টাইপিং কৰিব পাৰিব লাগিব তাৰ পিছত থাকিব স্টেজ 2 ৰ কম্পিউটাৰ এপ্লিকেশনত সো প্ৰথম থাকিব মাইক্ৰসফট ৱৰ্ড আৰু সেকেন্ড থাকিব মাইক্ৰসফট এক্সেল আৰু থাৰ্ডত থাকিব মাইক্ৰসফট পাৱাৰপইণ্ট সো টোটাল মিলাই আপোনালোকে কম্পিউটাৰত 33% মাৰ্ক লাভ কৰিব পাৰিব লাগিব সো হাউ টু এপ্লাই ইয়াৰ বাবে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ইয়াৰ ৱেবসাইট
www.apssb.nic.in লৈ গৈ ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। সো ইয়াৰ বাবে প্ৰয়োজন হোৱা নটিফিকেশ্যনবোৰ হ'ব আপোনালোকে এখন সিগনেচাৰ লাগিব য'ত থাকিব আপোনাৰ হোৱাইট আৰু ব্লেক পেনে লিখা থাকিব লাগিব আৰু যাৰ কেবি থাকিব 10 to 15 আৰু তাৰপিছত থাকিব এখন পাছপোৰ্ট ফটো যাৰ থাকিব লাগিব কেবি 50 পৰা 100। সো ইয়াৰ বাবে গুৰুত্বপূৰ্ণ ডকুমেণ্টছবিলাকৰ হ'ল আপোনালোকে পাছপোৰ্ট ফটোগ্ৰাফ লাগিব, তাৰপিছত লাগিব আপোনালোকৰ মেট্ৰিকুলেশ্যনৰ চাৰ্টিফিকেট লাগিব, হাই ছেকেণ্ডেৰী চাৰ্টিফিকেট আৰু হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট লাগিব। ইয়াৰ উপৰিও 5 নম্বৰত আছে APST চাৰ্টিফিকেট, 6 নম্বৰত আছে PRC আৰু 7 নম্বৰত আছে 6 মাহ ডিপ্ল'মা কম্পিউটাৰ কোৰ্চ আৰু 8 নম্বৰত আছে 1 বছৰ কম্পিউটাৰ ডিপ্ল'মা কোৰ্চ আৰু তাৰপিছত আছে লেবৰেটৰী এছিষ্টেণ্টৰ চাৰ্টিফিকেট। তাৰপিছত আছে এজ ৰিলেক্সেশ্যনবোৰ। সো APST খিনিয়ে 5 বছৰ কাৰণে ছুট পাব আৰু PW খিনিয়ে 10 বছৰ কাৰণে ছুট পাব, অৰ্থাৎ আপোনালোকে 32 42 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। সো যিসকল বন্ধু বান্ধৱীয়ে এই পদকেইটাৰ কাৰণে ইণ্টাৰেষ্ট হয় তেওঁলোকে এপ্লাই কৰিব পাৰে। সো আজিৰ ভিডিঅ'টো ইমান, ধন্যবাদ।